আমি বঙাইগাঁৱৰ পৰা ভূটান অভিমুখে আহি আছিলোঁ। আহি থকা অৱস্থাত ৰাস্তাৰ সন্মুখত আমি এডাল সাপ দেখা পাওঁ। সাপডাল দেখা পোৱাৰ লগে লগে আমি আমাৰ গাড়ীখন ৰখাই দিওঁ। ৰখাই দি সাপডাল পাৰ হ'বলৈ পোৱা নাই। পিছফালৰ পৰা এখন তেলৰ টেংকাৰ এখন আহিছে। তেলৰ টেংকাৰখনে আহি পেলাই আমাৰ পিছফালে থকা 3খন গাড়ীক পূৰা মহতিয়াই লৈ যায় আৰু সৰ্বশেষত আমাৰ গাড়ীখনত খুন্দা মাৰে। খুন্দা মাৰাত আমাৰ পিছফালৰ গাড়ীখন আপোনালোকৰ অৱস্থা দেখা পাইছে, এজন স্পট ডেড হৈছে আৰু বাকী 2খন গাড়ীৰ অৱস্থা নাইকিয়া। আমি সৌভাগ্যক্ৰমে আমাৰ একো হোৱা নাই, আমি বাচিছোঁ। এজনটো স্পট ডেড হৈছে আৰু 4জন ইনজৰ্ড হৈছে। আৰু এখন গাড়ীয়ে পিছফালৰ পৰা মহতিয়াই আহি একেবাৰে আহি পেলাই এখন গাড়ীত ইয়াতে আহি পাই এইখিনি জেগা পাইছে। কেইখন গাড়ী মহতিয়াইছে? টোটেল 4খন গাড়ী মহতিয়াইছে। আমাৰখনক লৈ পেলাই 4খন মহতিয়াইছে। আমাৰো গাড়ীখনৰ পিছফালে হৈছে, নষ্ট হৈছে। বাকীকেইখনৰ মানুহ এজন স্পট ডেড আৰু বাকী 3-4জনৰ হৈছে, আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে ক'ৰ পৰা আহিছে? মই মঙলৰ পৰা আহিছোঁ। হয়, মঙলৰ পৰা আহিছোঁ। কিমান সময় হৈছে? সময় তেতিয়া 3:20 তেনেকুৱা সময়। পুৰা স্পীডত আছিল গাড়ীখন সম্পূৰ্ণ ফুল স্পীডত আছিলে। তেওঁ ইমান স্পীডত আছে, তেওঁ পিছত 4খন গাড়ী মহতিয়াই আহি আমাৰ গাড়ীখনক খুন্দা মাৰিছে। তেলৰ টেংকাৰ এখন গাড়ী। ঠিক আছে।